নমস্কাৰ, মই বিট্টু ছাৰ। বিট্টু একাডেমি ইউটিউব চেনেললৈ স্বাগতম। যদি এই চেনেলটোত নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু হৈছে নৱমমান শ্ৰেণীৰ অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই অধ্যায়ৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু প্ৰশ্নাৱলীৰ কিছু প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে বেলেগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ। Question number 1. বৰৰ SI একক কি? উত্তৰ, বৰৰ SI একক হ'ল কিলোগ্ৰাম বা কেজি। Question number 2. ব্যাপন কাক বোলে? দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে। Question number 3. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? উত্তৰ, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক হ'ল ইহঁতৰ মাজত ব্যৱধান থাকে, ইহঁতে অনবৰতে গতি কৰি থাকে, ইহঁতে পৰস্পৰক আন্তঃআণৱিক বলৰ জৰিয়তে আকৰ্ষণ কৰে। Question number 4. পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি? পদাৰ্থৰ অৱস্থা তিনিটা, যেনে গোটা বা কঠিন, জুলীয়া বা তৰল আৰু গেছীয়। Question number 5. LPGৰ সম্পূৰ্ণ নাম কি? উত্তৰ, LPGৰ সম্পূৰ্ণ নাম হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ। Question number 6. CNGৰ সম্পূৰ্ণ নাম কি? উত্তৰ, CNGৰ সম্পূৰ্ণ নাম হ'ল তৰলীকৃত প্ৰাকৃতিক গেছ। Question number 7. ঘনত্ব কাক বোলে? পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। Question number 8. গলনাংক কাক বোলে? যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জলীয় অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে। Question number 9. বৰফৰ গলনাংক কিমান? উত্তৰ, বৰফৰ গলনাংক 273.16 কেলভিন। Question number 10. উতলাংক কাক বোলে? যি উষ্ণতাত জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে উতলাংক বোলে। Question number 11. উষ্ণতাৰ SI একক কি? উত্তৰ, উষ্ণতাৰ SI একক হ'ল কেলভিন। Question number 12. ঊৰ্ধ্বপাতন কাক বোলে? উত্তৰ, তাপৰ প্ৰভাৱত জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বোলে। Question number 13. শুকান বৰফ কাক বোলে? উত্তৰ, গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বোলে। Question number 14. বাষ্পীভৱন কাক বোলে? উত্তৰ, যিকোনো উষ্ণতাত কোনো জলীয় পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বোলে। Question number 15. আৰ্দ্ৰতা কাক বোলে? উত্তৰ, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে আৰ্দ্ৰতা বোলে।